তোমালোকে থাম্বনেলখন চাই কিনে গমেই পাইছা যে আজি টপিকটো কিহৰ ওপৰত হ'ব। গল্লা বিলাম তোমাৰ বিয়াত। তোমালোকৰ যদি ফুল ভিডিঅ' ৱাচ নকৰে, যদি ডাইৰেক্ট যদি কিবা এটা মানে সাৰপ্ৰাইজ পাব ইচ্ছা আছে, তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট একদম এণ্ডিঙৰ অলপমান চালে হ'ল। তাত মানে তোমালোকৰ কাৰণে সাৰপ্ৰাইজটো ৰৈ আছে। অলৰাইট, মোৰ অসমবাসী ৰাষ্ট্ৰ কেনে আছে তোমালোক? আই হোপ তোমালোক সকলোৰে খবৰ পাতি মস্ত চাব হৈ আছে। বাকী আই এম ফাইন। আৰু ইতিমধ্যে যদি তোমালোকে গমে পাইছা যে আজিৰ ভিডিঅ'ৰ টপিকটো কি হ'ব, থাম্বনেলখন চাই কিনে নিশ্চয় তোমালোকে আন্দাজা লগাইছা যে আজিৰ টাইটেলটো হ'ল আমাৰ ভিডিঅ'ৰ গল্লা বিলাম তোমাৰ বিয়াত। তো মানে এইটো টপিকটোক লৈ মানে ইমান এটা মানে ভাইৰেল হোৱা নাই বা ইমান এটা হাল্লা হোৱা নাই, কিন্তু যিকেইটাৰ মাজত মানে ভুল ধাৰণা হৈ আছে সেইকেইটাক মানে মই শুধৰাই দিয়াটো মোৰ দায়িত্ব। নহ'লে সিহঁতে কেলা মেডিকেল যায় ওলাব, যিটো কণ্ডিশ্যন দেখা পাইছোঁ মই কমেণ্টৰ। কাৰণ ইতিমধ্যে আমাৰ লগত দীপুৱে বহুতবাৰ প্ৰেংক কৰিলে। চৰি, দীপলি নাই। তো ভিডিঅ'টো শুরু কৰাৰ আগতে তোমালোক আজি মই নাজাৰাটো দেখাই দিওঁ, চাই ল'ব পৰা আমাৰ এৰিয়াৰ নাজাৰা। কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আৰু আজি মই চাইকেল লৈ কিনে আহিছোঁ। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰণ আজি মই ভিডিঅ'টো এই নাজাৰা মোৰে ভিডিঅ'ত এইগিলাখন নেদেখা হয় নাই। আজি দেখুৱাৰ কাৰণটো হ'ল যে ৰ'জ বনোৱা অলপমান ৰুটিনত মই অফ ৰাখিছোঁ। মোৰ মনটো অলপমান, কাৰণ মোৰ ৰষ্টাৰবিলাকো আচলতে এনেকৈ ক'ব নাচাজে, বাট হ'লেও মই কওঁ যে অলপ মোৰ কিবা এটা পাৰ্চনেল প্ৰব্লেম চলি আছে। সেইকাৰণে মানে মই অলপমান, আৰু নিজৰো অনুভৱ হ'ল যে ক'ৰবাত নহয় ক'ৰবাত গল্টি কৰিছোঁ মই। এই যোৱা ৰছবিলাকত মানে বহুত বেয়াকৈ মানে স্লেং ৱৰ্ড ইউজ কৰিছিলোঁ। চ' সেইবিলাক কমাম। তো এতিয়া মানে এনেকৈ মই যিহেতু স্লেং ৱৰ্ড ইউজ কৰি কিনে ভিডিঅ' বনাইছিলোঁ না, তো মানে এতিয়া স্লেং ৱৰ্ড ইউজ নকৰাকৈ মানে কিছুমান ডাইলগ ক'ব কাৰণে মোৰ পক্ষত অলপ টান হৈ আছে। তো মই ডাইলগবিলাক বনাই আছোঁ অলৰেডি। তো ইয়াত চাব পৰা বহি আছে মোৰ লগত। তো ইয়াতে এইখন বহি ইয়াতে মানে মই কিছুমান স্ক্ৰিপ্ট লিখোঁ। এনেতো স্ক্ৰিপ্ট মই নেলেখোঁ, কিন্তু কিছুমান লেখা খায়। আৰু লগতে ইয়াত আছে সৰা ফুল, যিহেতু মই কবিতাও বনাওঁ। তোমালোকে মোৰ কবিতাবিলাকো চেক কৰিব পাৰা। সৰা ফুল মই নিজে অনুভৱ কৰিছোঁ, সেইকাৰণে ভিডিঅ'বিলাক অফ কৰি ৰাখিছোঁ। আৰু যিজন মানুহে মোক কেছ দিম বুলি কৈছে, তো ফাকিও তোমাক ইয়াৰ পৰাই জনালোঁ মই। আৰু তাৰপিছত কথাটো হ'ল যে কি কয়, এইটো টপিকক লৈ মই বেলেগকৈ বনাম। বাকী আজি দীপুক লৈ কিনে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, নে কি কোৱা গাইছ? এতিয়া বহুতৰে জ্বৰ উঠিব পাৰে, নহ'লে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। চ' তোমালোকে নিজৰ মানে দবাইবিলাক মানে ওচৰত লৈ লোৱা। কিয় কি তোমাৰ ক্ৰাছজনীৰ ফাইনেলি বিয়া হৈ গ'ল, কোৰ্ট মেৰেজ হৈ গ'ল। আই মিন ডিপলিনাৰ। চিৰিয়াছলি মই কৈছোঁ, ভিডিঅ'টো পোৱাৰ পিছত মানে ময়ো ভাবিছিলোঁ কি ইয়াৰ লগত কেলা। তাৰপিছত মই একো ভবা নাই, ভাবিলোঁ বাবা এটা কণ্টেণ্ট ওলাই গ'ল। মোৰ বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই মানে। তাৰপিছত মানে ঘপককৈ মানে ডিপলিনাৰ একাউণ্টত গ'লোঁ। তাৰপিছত মানে পাৰ্থদাৰ একাউণ্টত গ'লোঁ। দুটাৰো মানে ফটো চটোবিলাক ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি আনি কিনে মই মানে থাম্বনেল বনাই কিনে ৰেডি। তাৰপিছত হোৱাটছআপত মানে এটা মানে পষ্ট লগাই দিলোঁ মই, মানে আজি ইভিনিং এইটো ভিডিঅ' মই দিম, তোমালোকে চাবা। ৰ'জ ভিডিঅ' মানে ৰ'জ টাইপ হ'ব বুলি। তাৰপিছত মানে এনেকৈ এটাই মানে কমেণ্ট কৰিল মানে মোক, যে মানে এনেকৈ মেছেজ দি কিনে ক'ল যে হেৰি ডিম্পুৰ কি হ'ব এতিয়া। মানে বহুতে মানে ভাবে না, মানে ডিম্পুৰ লগত মানে সন্দেহ কৰে, মানে ডিম্পু মানে এনেকৈ সন্দেহ কৰে। আৰু ঘপককৈ পাৰ্থদাৰ লগত বিয়া হৈ গ'ল এনেকৈ ভাবে বহুতে। তো মানে ডিম্পুৰ কি হ'ব এতিয়া এনেকৈ ক'ল হা। তেতিয়া মই অলপমান ভাবি কিনে ক'লোঁ ডিম্পু মই। তাৰপিছত আৰু ডিপলিনাৰ ক্ৰাছবিলাক মানে মিলি কিনে আমি গল্লা বিলাম ডিপলিনাৰ বিয়াত বুলি। তো এনেকৈ মোৰ টাইটেলটো ওলাল হা। এই 12টা বজালৈকে মই 12টা বজাত মই ভিডিঅ' বনাব আহিছোঁ হা। তো তেতিয়ালৈকে মই মানে ভাবি আছোঁ সঁচাকৈ বিয়া হোৱা বুলি ভাবি আছোঁ। পিছত আহি কিনে মই ভাবিলোঁ অলপমান যে এটা পষ্ট এটা ভিডিঅ' দেখিছোঁ, তাত যদি মই ডাইৰেক্ট ভিডিঅ'টো বনাব যাওঁ তেতিয়াহ'লে মই গল্টি হ'ব। কাৰণ মই মোৰ আগৰ যিবিলাক ভিডিঅ' মই উইথাউট ইনফৰমেশ্যন মই ভিডিঅ'বিলাক নবনাওঁৱে। কাৰণ যিকোনো ভিডিঅ' বনোৱাৰ আগত মই এনালাইজ কৰোঁ বস্তুটোৰ ওপৰত, যাতে মই পিছত ফাঁচি নাযাওঁ বা পিছত মোৰ একো প্ৰব্লেম নহয়। মই চব কামেই এনেকৈ কৰোঁ। তো পিছত ভাবিলোঁ এটা পষ্টত মই ভিডিঅ' বনাব নোৱাৰোঁ। তো যেতিয়া মই চালি জাৰি চব চালোঁ, চাই কিনে মোৰ অলপ সন্দেহ হ'ল। আৰু মানে এনেকৈ সন্দেহ হোৱাৰ পিছত মানে ইউটিউবতো ভালকৈ চালোঁ মই। চাই কেনে মানে মোৰ অপিনিয়ন কৰে তোমালোকক, মানে মোৰ অলপ সন্দেহ হয় যে মানে এইটো এটা মিউজিক ভিডিঅ'ৰ শ্বুট বোলে। কাৰণ পাৰ্থদা অলৰেডি মানে বিয়া হোৱা এজন মানুহ। তাৰপিছত কি মই নাজানো, যেতিয়ালৈকে মানে ডিপলিনাৰ ডিক্লিয়াৰ নকৰে সেই মানে এই টপিকটোৰ ওপৰত মানে, তেতিয়ালৈকে মানে কোনেও মানে সঠিক। আৰু পাৰ্থদা অলৰেডি মেৰিড বুলি গম পায়। এই ভিডিঅ'টো বনোৱাৰ ৰিজনটো হ'ল কি ঠিক দুটা বিয়া কৰিব পাৰে। এতিয়া হয়তো মই পাৰ্থদা বুলি একদম মানে যেন মোৰ লগৰ ল'ৰা এনেকৈ কৈ আছোঁ পাৰ্থদা বুলি। তো মানে বহুতে পাৰ্থদাক চিনি নাপাবও পাৰা। তো তোমালোকক কৈ দিওঁ, ভাইমন দা বুলি এখন অসমীয়া চিনেমা ওলাইছে। মই গাঁৱৰ মানুহবিলাকে বেছি চিনেমা চাব নাযায় না, কিন্তু মোৰ ভিডিঅ' চাই না, সেইকাৰণে মই কৈ দিওঁ আৰু। তো মানে ভাইমন দা বুলি এখন মানে চিনেমা ওলাইছে। তাত মানে জুবিন দাৰ মানে এইটো হেৰি হয়, মানে বায়'পিক হয় হা। মানে জুবিন দাৰ মানে আগতে ঘটা ঘটনাক লৈ মানে এটা চিনেমা এখন বনাইছে। তাত মানে জুবিন দা হয় মানে
এই পাৰ্থদাই মানে এক্টিং কৰিছে মানে তোমালোকে চাব পাৰা মানে ভাইমন্দা বুলি মানে ইউটিউবত চাৰ্চ মালে তাত ওলাই আহিব তো গাইজ ভাবছিলোঁ ভিডিঅ'টো অলপমান কোৱালিটি দিম আৰু ভালকৈ মানে এটা হাই ফাই মানে ৰিয়েকশ্যন টাইপ মানে ধুনীয়াকৈ ভিডিঅ'টো বনাম বুলি ভাবছিলোঁ পিছত ভাবলোঁ টপিকটো ইমান মানে ইমানো হিট টপিক নহয় তো মানে এইকাৰণে ভিডিঅ'টো নৰ্মেলি বনাই থলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব অলপমান আগতে মানে 3টা হেৰি মানে দীপলিনা বাই এটা পোষ্ট দিলে তো পোষ্টটো তোমালোকক দেখাই আছোঁ আৰু পাৰ্থ হাজৰিকা ইজ মেৰিড ডোন্ট ৱৰি धोखा दिया ना तुमने मुझे धोखा दिया